Alright, so guys, মই এটা নতুন ভিডিও লাইলো সো বহুত দিন হৈ গ'ল গাইস এক মাহ ডেৰ মাহ পাৰ হৈ গ'ল মই ভিডিওটো বনোৱা নাছিলোঁ ঠিক এটা সুবিধাৰ কাৰণে মই ভিডিওটো বনাব পৰা নাছিলোঁ সো আজি মই এটা ভিডিও লৈ আহিছোঁ মানে আজি আমি নমৰালৈ গৈ আছোঁ এখন ধুনীয়া প্লেস হয় মানে মই নাম শুনি আছিলোঁ কিন্তু সেই প্লেসটো কেনেকুৱা কি আছে মই নাজানো মানে মই এনে ভিডিও চাইছিলোঁ সো আমি লগৰীয়াকেইটা মিলি সেই ঠাইলৈ গৈ আছোঁ স্কুটি আৰু বাইকত মিলাই আমি গৈ আছোঁ সো আপোনালোকে ভিডিওটো এন্ডলৈকে চাব আৰু গাইস থ্যাংক ইউ সো মাচ আপোনালোকে মোৰ ইউটিউব চেনেলত 400 সাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিলে তো সেইটোলৈ থ্যাংক ইউ সো মাচ গাইস আৰু গাইস আজি আমি নমৰালৈ গৈ আছোঁ তো আপোনালোকে প্লিজ ভিডিওটো এন্ডলৈকে চাব আৰু যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰা নাই তো প্লিজ আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফলো কৰি দিব ভিডিওটো ভাল লাগে তেন্তে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ আপোনালোকে যিমান পাৰিব ভিডিওটো শ্বেয়াৰ কৰিব চেষ্টা কৰিব গাইস সো অতি সোনকালে আমি 500 টো ক্ৰছ কৰি দিম তো গাইস যিমান পাৰে আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব আৰু ৰেডি হ'ম তো ৰেডি হোৱাৰ পাছত আমি ইয়াৰ পৰা যাম সো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ So guys, আমি এনেকৈ এতিয়া গৈ আছোঁ আপোনালোকে ভিডিওটো চাই থাকিব গাইস আমি দুজন এতিয়া স্কুটিত আছোঁ আৰু দুজন বাইকত আছে তো ইহঁত আগলৈ গুচি গ'ল তো আমি এতিয়া গৈ আছোঁ আৰু বহুত ভাল লাগি আছে গাইস কাৰণ বহুত দিনৰ পিছত আজি ব্লগটো বনাই আছোঁ সো বহুত ভাল লাগি আছে আজি মোক বৰ্তমান আমি পামবস্তিলৈকে আহি পাইছোঁ আৰু ইয়াৰ পৰা বেছি দূৰত নাই যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰা নাই তো আপোনালোকে প্লিজ মোক ইনষ্টাগ্ৰামতো ফলো কৰি দিব আৰু যদি চেনেলক সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলকো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব এতিয়া বৰ্তমান আমি পামবস্তিত আছোঁ সো আপোনালোকক মই অলপ ইয়াৰ ভিউটো দেখাই দিওঁ সো আপোনালোকে ভিডিওটো চাই থাকিব আমি অলপ ৰখিছোঁ মানে পুৰা ৰ'দ দি আছে চাব পাৰে আপোনালোকে এতিয়া আমি অলপ মানে এনেকুৱা ৰাস্তাৰ মাজতে আছোঁ জংগল আছে আৰু ইফালে মোৰ পিছফালে ঘৰ আছে আৰু ৰখি আছোঁ মানে পুৰা গৰম লাগিছে কাৰণ 2-3 মিনিট ৱেইট কৰি তাৰপিছত আকৌ আমি এতিয়া যাম আমি মানে বাইক আৰু স্কুটিত আহিছিলোঁ এটা বাইক তাৰপিছত এটা স্কুটি আহিছিলোঁ আমি 4জন মিলি আহিছিলোঁ তো আপোনালোকে প্লিজ ভিডিওটো এন্ডলৈকে চাব সো গাইস ওয়েলকাম টু নৰমৰা তো আমি ইয়াতে আহিছোঁ এই ধুনীয়া ঠাইলৈ আহিছোঁ আপোনালোকক মই এতিয়া দেখাইছোঁ ইমান ভাল লাগিছে আহি পৰা গাইস আপোনালোকে চাব পাৰে ইমান ধুনীয়া পানী আছে লগতে ওচৰতে পাহাৰ আছে আৰু তাতে ৰিচ আছে তাত আমি তাতো যাম বুলি ভাবি আছোঁ আৰু বহুত ভাল লাগিছে গাইস মই ভাবি আছিলোঁ আহিম বুলি কিন্তু আহিব পৰা নাছিলোঁ যেহেতু লকডাউন লাগিছিলে আৰু লকডাউনৰ ফলত আকৌ আমাৰ অনলাইন ক্লাছ ষ্টাৰ্ট হৈছিলে তাৰপিছত আকৌ ক্লাছো আৰম্ভ হৈ গ'ল মোৰ আকৌ অফলাইন তাৰপিছত লগতে মোৰ এক্সামো আছিলে শনিবাৰ যোৱাকালি মোৰ মানে এক্সামটো কমপ্লিট হৈ গ'ল আজি 19 ছেপ্টেম্বৰ তো আজি মানে দেওবাৰ আৰু সেইকাৰণে আজি ব্লগটো বনালোঁ মানে বহুত ধুনীয়া লাগিছে গাইছ ইমান ধুনীয়া প্লেচলৈ আহিবলৈ পাইছোঁ আমি লগৰকেইটা মিলি আহিছিলোঁ সো গাইছ আপোনালোকে চাব পাৰে চাৰিওফালে পুৰা মানে ইমান ধুনীয়া চাৰিওফালে পাহাৰ আছে লগতে এইফালে চাব লাগে পানী আছে ইফালে তাৰপিছত মোৰ পিছফালে চাব লাগে পিছফালে চাব পাৰে আপোনালোকে পানী আছে সো বহুত ভাল লাগিছে গাইছ আপোনালোকো আহিব নমৰা সো গাইছ আপোনালোকে যদি ভিডিওটো ভাল লাগে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰো কৰি দিব আৰু মই এতিয়া আপোনালোকক এই ঠাইটো অলপ ভিউ দেখাই দি আছোঁ কেনেকুৱা কি আছে সো আপোনালোকে ভিডিওটো এন্ডলৈকে চাব
গাইছ এতিয়া আমি ব্ৰিজৰ ফালে গৈ আছোঁ, ঝুলনা ব্ৰিজৰ ফালে গৈ আছোঁ, আপোনালোকক মই দেখাই দি আছোঁ আৰু বহুত ভাল লাগি আছে। চ' আমি অলপ আমি ৰাতিপুৱা আপোনাৰ ঘৰৰ পৰা ওলাইছিলোঁ 10:30, কিন্তু আহোঁতে অলপ দেৰি হ'ল। মই আকৌ গাড়ীৰ পৰা গ'লোঁ, তাৰপিছতে মই লগৰীহঁতৰ লগত স্কুটি আৰু বাইকত আমি মিলাই পৰা আহিছোঁ। চ' সেইকাৰণে অলপ দেৰি হ'ল আহোঁতে, 12টামান বাজিছিলে। তাৰপিছত 12টাত আমি ইয়াত আহি পালোঁ। পিছত আমি আহি পালোঁ, তাৰপিছত অলপ ৰেষ্ট কৰিলোঁ, আকৌ ব্লগটো ষ্টাৰ্ট কৰিলোঁ মই। চ' আমি আহি পালোঁ, এতিয়া মই আপোনালোকক দেখাই আছোঁ কেনেকুৱা কি আছে। চ' আপোনালোকে ভিডিঅ'ৰ এণ্ডলৈকে চাব। আৰু এতিয়া আমি ঝুলনা ব্ৰিজৰ ফালে গৈ আছোঁ। চ' আপোনালোকক মই দেখাই দি আছোঁ আৰু বহুত ভাল লাগিছে গাইছ, আপোনালোকো আহিব, বহুতো ভাল লাগিছে। আপোনালোকে চাব পাৰে ইমান ধুনীয়া প্লেচটো আপোনালোকে চাব পাৰে কিমান ধুনীয়া হয়, আৰু এই ঠাইখন আপোনালোকে চাব পাৰে, বহুত ভাল লাগিছে গাইছ। আপোনালোকো আহিব আৰু চাব। এতিয়াতো আপোনালোকৰ ছিজন হয় পিকনিকৰ, যেতিয়া আপোনাৰ পিকনিকৰ ছিজন হয় তেতিয়া আৰু বহুত ভিৰ থাকে ইয়াত। যেতিয়া পিকনিক খোৱা হয় এতিয়াতো বহুত কম আছে মানুহ, অলপকৈ আহি আছে গৈ আছে তেনেকৈ আছে। তেতিয়া মই ধুনীয়াকৈ আপোনালোকক ব্লগ দিব পাৰোঁ, যিহেতু এতিয়া মোৰ এক্সাম হৈ গ'ল আৰু এতিয়া মোৰ কলেজটো অ'পন হৈছে। কিন্তু মই টাইম মিলাই হ'লে আপোনালোকক ব্লগটো দিবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ দিবলৈ মই চেষ্টা কৰিম। চ' আপোনালোকে প্লিজ আৰু গাইছ সেইটো আপোনালোকে আপোনালোকে যিমান পাৰে এই ব্লগটো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব। মাজতো ৰাস্তা বহুত বেয়া আছিলে, সেইকাৰণে অলপ দেৰিও হ'ল আহোঁতে। 4জন লগৰীয়া মিলি আহিছোঁ, তাৰপিছত পিছত 2জন লগৰীয়া আকৌ আহিলে, আমি গমেই পোৱা নাই সিহঁত আহি আছে বুলি। চ' এতিয়া লগ পাই আমি এতিয়া গৈ আছোঁ ব্ৰিজৰ ফালে। আপোনালোকক মই দেখাই দি আছোঁ ব্ৰিজটো কেনেকুৱা কি আছে। আৰু এতিয়া আপোনালোকে চাব পাৰে, এতিয়াতো ইয়াত মাজত পানী নাই, কিন্তু ইফালে ছাইডত পানী আছে। আৰু গাইজ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব, আৰু যদি ভাল লাগে লাইক কমেণ্ট সকলোখিনি কৈ দিব। ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই তেনেহ'লে আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰি দিব। চ' আমি এতিয়া গৈ আছোঁ, ত' আপোনালোকে প্লিজ ভিডিঅ'টো চাই থাকিব। এইটো হৈছে যোনটো আমি ব্ৰিজখন কৈছিলোঁ। চ' আপোনালোকে চাব পাৰে, ইমান এইটো হৈছে নৌমাৰা ব্ৰিজ, আপোনালোকে চাব পাৰে। ত' আপোনালোকে চাব পাৰে ইমান ধুনীয়া লাগিছে। পিছত পাহাৰো আছে, আপোনালোকে চাব পাৰে। ত' গাইছ আপোনালোকে চাব পাৰে ইমান ধুনীয়া লাগিছে, আৰু মই ফাৰ্ষ্ট টাইম আহিছোঁ কিন্তু বহুত ভাল লাগিছে। আপোনালোকক মই অলপ শ্বটো দেখাই দি আছোঁ। আপোনালোকে গাইছ এতিয়া আপোনালোকক যিমান পাৰিলোঁ মই দেখালোঁ, এতিয়া ঘৰলৈ যাবলৈ সময় হৈ গ'ল। চ' আমি এতিয়া ঘৰলৈ যাম। চ' গাইছ আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এণ্ড আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেনেহ'লে আপোনালোকে প্লিজ মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰি দিব। ত' থেংকছ ফৰ ৱাচিং, বাই।